তো সকলকে সালাম ব্লগ গাইস আজি এখানে মর্নিং ৰাতিপুৱা জেকেট মই ক'ত লৰাই মানে গাইস আজি যাব লৈছে জেগালৈ আৰু মানে কি গাইস বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ মাৰ বেমাৰ হৈছিল আৰু মোৰ মোবাইলটো ডিছপ্লেখন ভাঙিছিল এই কেমেৰা কোৱালিটি অলপ ভাল কৰিলোঁ লাহে ভিডিঅ' আহি থাকিব আৰু ভিডিঅ'টো লাহে আৰু মানে মই হাই ছেকেণ্ডেৰী ফাইনেল দিম ন সেইকাৰণে অলপ ভিডিঅ'টো অলপ লেট হৈ আছে মানে এতিয়া ভিডিঅ' আহি থাকিব এতিয়া আমি গৈছোঁ আজি এটা বেলেগ জেগাত বেলেগ জেকেট পিন্ধি আৰু মানে মই জুবিন আৰু মই আমি যাইছোঁ আজি ফুৰিব চাই থাকক ভিডিঅ'টো লাষ্টলৈকে এনজয় কৰিব কাৰণ ধামাকাদাৰ হৈ আছে গাইছ আৰু গাইছ আপোনালোকে একদম বেলেগ হ'ব ৰিলছ চাই দিব ভিডিঅ' চাব লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব মাৰিব এতিয়া ভিডিঅ'টো এনজয় কৰক বাই বাই দেন যাওঁ লগ আৰু মনুৰ ভিডিঅ'ত আজি মই গৈ আছোঁ শ্বিলং ধামাকা হ'ব চাই থাকক আজি মনু বিকমীয়াৰ ভিডিঅ' তো গাইছ চাই থাকক এতিয়া গাড়ী ভিৰৰ পৰা আটাবাৰী যাই আছোঁ এতিয়া আমি একা বেকা টেক্সি গাড়ী লৈ যাম শ্বিলঙত কাটিক বাই ভালকে চলাইছে গাড়ী এটা চলি না তই ঘৰত টেনচন ল'ব নালাগে মোক ভিডিঅ'টো চাওঁতে মানে গাইজ কি জানে নে মই ইফালে আহিব লগা হৈছে কাৰণ বৰ্তমান যিটো মই পৰিৱেশ পৰিস্থিতি পৰিচ্ছন্নতা শ্বিলঙৰ ৰাস্তাৰ এনেকৈ মানে কাৰ্ভ খাই যাই আছে না তাত অলপ প্ৰব্লেম হয় তো আমি বলক এতিয়া মই যাই আছোঁ দেখ আৰু গৰম লাগিছে কিন্তু ঠাণ্ডা লাগিছে সেইকাৰণে চুৱেটাৰ ইজ মেইন অসমত চুৱেটাৰ মেইন চুৱেটাৰ নহয় কিন্তু আমি শ্বিলং যে আছো সেইকাৰণে জেকেট লাগিব ভাই আছে এটা বেগত তিনিটা জেকেট আছে ফাস্টেগ থাকিলে 90 টকা ফাস্টেগ নাথাকিলে 80 টকা এতিয়া আমি আহিব নংফু মানে জাগাটোৰ নামটো ঘূৰি নাই গাইছ মোৰ নংফু এতিয়া মানে তাৰ বঢ়িয়া হোটেল আছে এতিয়া জুবিন বাই মোক কৈছে কিন্তু মানে সেইটো গাড়ীত তেল ভৰালোঁ এতিয়া মানুহত মানে পেটটো ৰাতিপুৱা চাহ খায় না আৰু ই পেট লাইটো ভাত মাৰি আহিছে ৰাতিপুৱা আমি হোটেলৰ নাম নাই দোকান যা চাহ তেতিয়া ভিতৰত যাওঁ আৰু চাহ তাহ খাওঁ অলপমান গম পাইছি না চাই থাকক চাহ আহিছে মানে চিমকুৱাই তামোলটো মানে তই কুৱাই বুলি কয় ন ভাই থেংক ইউ ফৰ দিছ বাই বাই থেংক ইউ তো ভাই মৰম ভাই তামোলে হওক যি হওক নাকি চবে খা এখন তামোল খাম মই close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah. তো গাইস এইবোৰ তামোল গছ দেখিছেনে আপোনালোকে যে শ্বিলঙীয়া তামোল খায় সেই ইয়াৰ পৰা শ্বিলঙীয়া তামোলটো যোৱা হয় মানে আপোনালোকে যে কৈ থাকে শ্বিলঙীয়া তামোল ইয়াৰ পৰা মানে শ্বিলঙীয়া তামোলটো যোৱা হয় আমাৰ অসমলৈ সেইকাৰণে শ্বিলঙীয়া তামোল বুলি কয় We'll go through the wastelands, through the highways, and on we'll go. তো গাইছ আমি এতিয়া আছোঁ বৰ্তমান উমিয়াম লেকত আৰু মোৰ পিছফালে আছে উমিয়াম লেক আৰু তো কাৰ্তিক বাৰ মই আছোঁ উমিয়াম লেকত আপোনালোকে একবাৰ আৰু এই উমিয়াম লেকত বঢ়িয়া ভিউ আছে আপোনালোকে বেক কেমেৰাৰে এনজয় কৰক ভিউটো
ঠাণ্ডা হওক নাংগে ৰখাই ভুল নাই আৰু আপোনালোকে ভিউ চা কি পালে ভিউ OMG কি এটা আৰু এইখন ভিলেজখন লুংদি চাও ভিলেজ আৰু বিদ্যা কৈছো না এইখন ভিলেজ কি ধুনীয়া কি এটা বিউটিফুল ভাই কি ধুনীয়া এখন ভিলেজ পালো ৰে ভাই ৱাটাৰফল আছে সেইফালে তাৰে এইফালে আছে পিছফালে এই এটা নিজৰা চাই লওক গাইজ ভাল লাগছে আৰু কিবা এটা ভাল লাগছে এইটোক 7 Sister ৱাটাৰফলছ বুলি কিয় কোৱা জানেনে ইয়াতে মানে 7খন নিজৰা বৈ যায় 7টা নিজৰা বৈ যায় এই এটা 2টা 3টা 4টা 5টা 6টা 7টা তো এনেকুৱাকে তো সেইকাৰণে এইখিনিৰ নাম 7 Sister কিন্তু বৰ্তমান পানী নাই না যেতিয়া বেছি পানী থাকে তেতিয়া আৰু বম লাগে তো গাইছ এতিয়া আহিলো ৰাতি মানে আমি হোটেল চোটেল লৈ পেলাই এতিয়া বৰ্তমান মানে হোটেল ৰুমত আছো আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল শ্বিলঙত মানে চেৰাপুঞ্জী লাইট লুম মানে দুটা বেলেগ চাই চেৰাপুঞ্জীত গ'লে সেইফালে 50 তাৰপিছত আৰু শ্বিলঙলৈ আহক শ্বিলঙৰ পৰা এইফালে লাইট লুমো 50 মানে উল্টা পাল্টা হৈ যায় তো আজি শ্বিলং আহিলো অলৰেডি মই লাইট লুম আহিছিলো বাৰু কিন্তু লাইট লুমত ইহঁতে যোৱা নাই না তো ইহঁতক কালি দেখাব লাগিব তো গতিকে লাইট লুম দেখাম কালি ইহঁতক জিন্তু ভাই আহিব ৰাতি এটা লেবুৰ